স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি এইটো মোৰ প্ৰথম ব্লগ আৰু মোৰ ভাগৰ লাগিছে, অলপ ওপৰত উঠি আহিছোঁ আপোনালোকক বঙাইগাঁৱৰ বতৰ দেখাবলৈ। আজি বঙাইগাঁৱৰ বতৰটো খুবেই ধুনীয়া। একচুৱেলি মই আগতে ভ্লগ বনাম বুলি ভাবি আছিলোঁ, যদিও মানে ক'ত আৰু ভ্লগ বনাম, মানে মোৰ এনেকুৱা যে অলপ এনেকৈ ভাগৰি থাকিলে বা কিবা কৰি থাকিলে মোবাইলটো হাতত যে ল'ম, সেইখিনি মানে মোৰ নাহে আৰু যে মোবাইলটো ধৰি ব্লগ বনাবলৈ এটা লাগিব, ধৈৰ্য লাগিব, মোবাইলটো ধৰিব লাগিব। কিন্তু আজি ফাইনেলি মই ভাবিছোঁ যে আজি মই ব্লগ বনামে, কাৰণ দেখি মই ৰেডি হৈ আছোঁ, কাৰণ এঠাইলৈ মই যাম। আজি এনেকুৱা এটা দিন য'ত যিটোৰ লগত মই ইম'চনেলি বহুত এটাচমেণ্ট এটা আছে। আজি এখন এনেকুৱা ঠাই এৰিবলৈ ওলাইছোঁ যিখনত কেইবছৰমান থাকিলোঁ, লগতে বহুত এটা এটাচমেণ্ট হৈ গৈছিল লগ সমনীয়াৰ লগত, সকলোৰে লগতে। আৰু সেই ঠাইখন আজি এৰিব লাগিব, আৰু এই আপোনালোকে এই ভ্লগটো চাই থাকিলে গম পাব। আৰু মেইন ৰিজন ইউটিউবত আজি ভ্লগ দিয়ে এইটোৱে, যাতে আজি এই মমেণ্টখিনি যাতে ইউটিউবত ছেভ হৈ থাকে আৰু বেলেগকো যাতে দেখাব পাৰোঁ, আৰু বহুত বছৰ পিছত হওক বা কেতিয়াবা মন গ'লেই হওক ময়ো যাতে সেই মমেণ্টখিনি চাব পাৰোঁ। গতিকে ভিডিঅ'টো চাই থাকক, ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ, কোনখিনি ঠাই এৰিব লাগে, গোটেইখিনি চাই থাকক আৰু আপোনালোকে গম পাব। ঘৰৰ পৰা ওলালোঁ যাবলৈ, এইখিনিলৈকে নাহে, চ' মোক দেউতাই এইখিনি আগবঢ়াই দিবলৈ যাব আৰু তাৰ পৰা গাড়ীত যাম। এইটো আমাৰ ঘৰৰ ৰাস্তা। আজি বতৰ ধুনীয়া দেই। আৰু এইখিনি মোক দেউতাই আগবঢ়াই দিবলৈ যাব, কাৰণ গাড়ীখন বোলে সেইখিনিলৈকে নাহে, সেইকাৰণে আৰু আমি যাম ৰাস্তাটো। গাড়ীত বহিলোঁ, এতিয়া ফ্ৰেণ্ডজনীক আনিবলৈ গৈ আছোঁ। মানে মোৰ লগত এজনী ফ্ৰেণ্ডো যাব, আমি দুজনে যাম। Like me to mess up a good thing. Another night ruined, I don't even know when we became this way. Now you're acting so different than back when we had it easy. পালোঁ, এতিয়া বস্তুবিলাক লৈ যাম। আজি আমাৰ ৰুম পূৰা খালী। ইয়াতে কিমান মেমৰিজ আছিল, ইয়াতে আমাৰ ৰুটিনবিলাক দেখিছিলোঁ, কোনে কেতিয়া ভাত বনাব তেনেকৈ। এইখনো এখন ৰুটিন আছিল, পিছত নেক্সট এইখন কৰিছে। ৰাস্তাটো দেখিছে, এই হৈ গ'ল, পূৰা গৰমত ঘামি জামি। আৰু এইফালে আমাৰ ইমান গৰম লাগিছে। চ' মই আপোনালোকক কৈছিলোঁ নহয়, ভ্লগটো চাই থাকিলে গম পাব ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ। তো আপোনালোকে গম পালে যে মই পাঠশালাৰ পৰা আজি একেবাৰে আহিলোঁ বস্তু লৈ কিনে। পাঠশালাত মই ডিগ্ৰী কৰি আছিলোঁ বজালী কলেজত, আৰু আজি মানে গমটো পাইছে কৰোণা এনেকুৱা চিটুৱেশ্যনৰ কাৰণে আমি পাঠশালাৰ পৰা আহিবলগীয়া হ'ল, যিহেতু এক্সামবিলাক অনলাইন হৈ আছে। ইমান বছৰ থাকিলোঁ তাত, সেইকাৰণে মানে বহুত বেয়া লাগিছে। আৰু এয়া হোষ্টেলৰ পৰা আহি পাল বেডিং পত্ৰ লৈ এই মানুহ আহিছে লগাব। চ' ফাইনেলি ঘৰ আহি পালোঁ, আৰু বেয়াও লাগিছে আৰু ভাল লাগিছে, কাৰণ ঘৰত আহি চাওঁ যে আমাৰ আজি AC আনিছে আৰু ছাৰপ্ৰাইজ হৈ গৈছোঁ, সেইকাৰণে ভাল লাগিছে। বাকী ভ্লগটো চাব, আৰু যদি চাই কিনে ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। Doesn't even make sense why I think about you.